এটিএমৰ আৱিষ্কাৰে আমাৰ কষ্ট তথা সময় অপচয় বহু পৰিমাণে লাঘৱ কৰিছে, যাৰ দ্বাৰা আমি নিজ ইচ্ছামতে যিকোনো সময়তে আমাৰ বেংকত থকা জমা টকা উলিয়াব পাৰোঁ। কিন্তু ইমানবোৰ সুবিধা থকা পিছতো এটিএমত টকা নথকাৰ সমস্যাৰ সৈতে আমি প্ৰায়ে সন্মুখীন হওঁ। কিন্তু আছে এক ভাল খবৰ, এতিয়াৰ পৰা এটিএমত টকা নথকাৰ সমস্যাত আপুনি পৰিব নালাগে, কিয়নো এতিয়াৰ পৰা সকলো সময়তে এটিএমত টকা উপলব্ধ থাকিব। গ্ৰাহকসকলৰ সুবিধাৰ্থে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰৱৰ্তন কৰিছে এক নতুন নিয়ম। এতিয়াৰ পৰা যদি কোনো বেংকৰ এটিএমত টকা নাথাকে তেন্তে উক্ত বেংকটোৱে 10,000 টকা জৰিমনা দিব লাগিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। উল্লেখ্য যে ৰিজাৰ্ভ বেংকে কোনো এটা মাহত এটিএমত 10 ঘণ্টাতকৈ অধিক পৰ্যাপ্ত ধন নাথাকিলে সেই বেংকৰ ওপৰতহে এই জৰিমনা বিহিব। আৰু এই নিয়ম 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। গতিকে এতিয়াৰ পৰা আপুনি এটিএমলৈ যোৱাৰ আগত ভাবিব নালাগে যে এটিএমত টকা আছে নে নাই। এতিয়াৰ পৰা নিজ ইচ্ছা আৰু সময় অনুযায়ী টকা উঠাওক আৰু এটিএমৰ সুবিধাসমূহ লাভ কৰক। এনে পালে এই ইনফৰমেশ্যনখিনি কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব।